নমস্কাৰ আটাইলৈ দুপৰীয়াৰ সম্ভাষণ জনালোঁ আৰু আজি মই লৈ আহিছোঁ এখন অসমীয়া থালি আৰু ইয়াত বিশেষকৈ মই বনাবলৈ লৈছোঁ দুটা তিয়হৰ এখন চব্জি গতিকে আহকচোন কেনেকৈনো বনাওঁ আপোনালোকক দেখাওঁ। এতিয়া মই মাছ ভজা তেলৰ কেৰাহীটোতে মই মিহিকৈ কাটি লোৱা পিঁয়াজ এটা দি লৈছোঁ আৰু দুটা জলকীয়া কেঁচা জলকীয়া ইয়াত মই দি অকণমান সময় ভাজি ল'ম। এতিয়া ইয়াত মই মিহিকৈ কাটি লোৱা তিয়হখিনি ইয়াত দি ল'ম। আপোনালোকে বাৰু এনেকৈ তিয়হৰ চব্জি বনাইছেনে আৰু যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে আপোনালোকে বনাবচোন। এয়া মই নিমখ হালধি দি মই এইখিনি এতিয়া ভালদৰে ভাজি অকণমান সময় ঢাকনিখন দি ল'ম। ঢাকনিখন মই 2-3 বাৰ এনেকৈ দি ল'ম। এতিয়া মই অলপ কলাখাৰ দি লৈছোঁ আৰু এইখিনি মই অকণমান সময় ভাজি আকৌ ঢাকনিখন দি দিম আৰু ঢাকনি গুচাই মই ইয়াত ভালদৰে ভাজি আকৌ এতিয়া মই চব্জিটো সিজিবৰ কাৰণে গৰম পানী এবাটি ইয়াত দি লৈছোঁ আৰু এতিয়া পানীখিনি দিয়াৰ পিছত মই অলপ সময় 2-3 মিনিট ঢাকনিখন দি ল'ম আৰু ঢাকনি গুচাই দেখিছোঁ ধুনীয়াকৈ সিজিছে। এতিয়া মই মাছখিনি ইয়াত মই দি লৈছোঁ আৰু শেষত ইমান ধুনীয়া এটা গোন্ধ ওলাইছে নহয়, খাওঁ খাওঁই লাগি গৈছে। গতিকে ইয়াত মই শেষত অকণমান আদা পেষ্ট লগাই দি থ'ম আৰু এইখিনি মোৰ এতিয়া হৈ গ'ল। আপোনালোকৰ যদি ভাল লাগিছে বাৰু আপোনালোকে বনাই খাবচোন। এয়া মোৰ হৈ গ'ল। আজিলৈ আহিছোঁ।